ইয়াৰ আগতো ভিডিঅ'ত আপোনালোকে দেখিছিলে শিৱসাগৰ পুখুৰী আৰু শিৱদৌলটো, আৰু এতিয়া আমি যাম ৰংঘৰ চাবলৈ। পাৰ্ক এখন আছে ন? এখন মেইন গেট ন ৰংঘৰ। এইফালে ছাঁ আছে। ৰংঘৰ চিট ইয়াত টিকেট ঘৰ, টিকেট কৰিব লাগিব চাগে। দুটা আহিছোঁ, কেইটা কিমান টিকেট লয় ল'ব। হেৰি কিমান? দুটা। হা কি কৈছে? ফৰেইনৰ কাৰণে সিমান নেকি? টিকেট লিষ্ট। ইয়াৰ ৰংঘৰৰ মেইন গেট। এইফালে টিকেট কাউণ্টাৰ আছে। বন্ধ আছিল, কপাল বেয়া। মোৰ নিচিনা ভাল নাই ন? অঁ ৰংঘৰ বাকৰিত কিবা কিবা গান আছে। ৰংঘৰ বাকৰিত ম'হ যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ, চৰাই যুঁজ, কিবা এইবিলাক পানী ওলায় ন? হেৰি দিনত, ৰাতি ওলাব। অঁ তেতিয়া দিয়ে। প্ৰথমটো বিহু ইয়াতে পাতে চাগে। অঁ বিহুত বহুত মানুহ হয়। এইখিনি তেতিয়াই বনোৱা ন? ইটাখিনি দেখি লাগিছে চাগে নে কিবা? অঁ ইয়াত এচি। ইয়াত ডিজাইনবিলাক চব একেই একেই, কিন্তু হেৰিবিলাক ৰং, কাৰেংঘৰ, ৰংঘৰ। এয়া ৰংঘৰ দূৰৰ পৰা দেখাই দিছোঁ আপোনালোকে। এয়া চাওক ৰংঘৰটো, জুম হৈ আছে। এয়া এইবিলাক হেৰি কালাৰবিলাক দিছে আৰু ইমান ধুনীয়া বতাহ, আচৰিত কিন্তু ন? কেদাৰনাথ यहाँ पे आएगा भाई व्यू হেৰি হয় ন? मॉडल्स भैया कुश्ती सब खेल रहे ना এখন খুলি লৈ চাগে। लोग कहते हैं कि रंग फीका पड़ गया है मेरा जब ख्याल और सवाल
চাই লওক কিমান চফা মানে 36টা ষ্টেপ আছে তাত কোৱা কিবা এটা কি জানা ৰংঘৰ বিষয়ে ৰজা এখন নাই যোৱা এইখনৰ ফালে চাই ৰজা এইখনৰ ফালে চাই এইফালেখন ডাঙৰ আছে অলপ ক'ত এইখিনি গেটখন সেইটো নেক্সট গেট অঁ অঁ আমি ৰজা নহয় প্ৰজা ন সেইকাৰণে এইখিনি সৌখন আহিয়ে থাকে নদুৱাৰ এই কলেজবিলাক বৰ ধুনীয়া জেগাত আছে কিন্তু ন এতিয়া আমাৰ কলেজখন চাবা এইবিলাকতো হেৰিতে আছে পিকনিক হ'ল দেই এয়া গোলাঘৰ শুনামতে ইয়াত বোলে আগৰ ৰজাবিলাকে অস্ত্ৰ শস্ত্ৰ এই বৰটোপবিলাক ৰাখিছিলে তলাতল ঘৰ পিছত সোমাব পৰা হ'লে মজাটো তলাতল ঘৰ সোমাব দিব ন হেৰিত নিদিয়ে নহয় ক'ত একদম তলত যাওঁ ইয়াত আহিছোঁ মনত পৰিছে এতিয়া শিক্ষামূলক ভ্ৰমণ গুণ হবা তুমি মই তৰা হ'ম শিক্ষামূলক ভ্ৰমণ আজি বহুত আহিছে ন বহুত আহিছে আমি চাৰ্টকেইটা পিন্ধি আহিব লাগিছিলে অঁ চাৰ্ট পেণ্ট ঠিকে হ'ল লাইন লাগি আছে সেইকাৰণে সোমাবৰ কাৰণে এইফালে খাইছিলোঁ আমি পিকনিক মই চাগে এইবাৰ এনেকুৱা টাইমতে আহিছিলোঁ চাগে নেকি বা 9ত আহোঁতে তলাতল ঘৰ হে কি তলাতল ঘৰ টিকেট কাউণ্টাৰ কিমান লয় অফলাইন অঁ সেই অফলাইন ইয়াৰ বৰটোপকেইটা আছে দেই গোটেই দাঙি পেলাই হেৰি কৰি থাকোঁ সৰু আছিলে এইটো এইটো আমাৰ ঘৰত পৰি যাব এইটো কেইটা হ'ল বৰটোপ সেয়াই হৈছে 7মহলীয়া তলাতল ঘৰ 4 মহলাত ওপৰত আছে আৰু 3 মহলা বোলে মাটিৰ তলত আছে ইয়াৰ সোমাব কেনেকৈ বন্ধ কৰিম ধৰিব নোৱাৰা তুমি কোনখন আছে ভিতৰত সোমালে গম পাব বোলা আছোঁ চোৱা তুমি চাবা আৰু কিমান চাবা তুমি এতিয়া এইপিনে সোমাইছোঁ এইপিনে এইখনতো নাই এইটো সোমাব নোৱাৰিছে আমাক এদিকে আহিলে ক'বই আৰু পাৰি তলাতলে এইটো সোমাই পিনি আকৌ হয়ে এডোখৰ যাওঁ এয়া তলাতল ঘৰ কিনি সোমাম একদম মানে হাতে পোৱা অঁ মোৰতো ভয়ে লাগিছে দেখিয়ে এই কৃষ্ণ অঁ এইবিলাক কি আছিলে বাথৰুম আছিল নেকি হে অঁ এইডোখৰ দেখি আহিছে বাকী ইয়াত মেইন এখন হেৰি আছে আকৌ হে মেইন হেৰিখন ক'ত বন্ধ কৰি দিলে নেকি বা কোনফালে আছে ইফালে বাত জৰুৰী হে আমি আগতে চাইকেল খাই আহোঁ ন এটালটা নাহোঁ নহয় মানে বিশ্বকৰ্মা পূজা বুলি ক'লে আৰু বিহু বুলি ক'লে ইয়াতে আৰু অঁ ইয়াত আহি যাওঁ বিশ্বকৰ্মা পূজাত আহি যাওঁ চাইকেল লৈ তেতিয়া এইবিলাক চখ আছে ন পূজা দেখা ভাল লাগে বহুত মানুহ আহে ন এইবিলাক নোসোমাই এইবিলাক মানে এই অঁ
এইবিলাক ধুন্দা হৈছে দেই, এইবিলাক ধুন্দা হৈছে খহিব নাই। এইবিলাক এক্সকাৰ্ছনৰ স্কুলৰ ষ্টুডেণ্ট হয়। সোমালেও ভয় লাগে। তলাতল ঘৰ ইমান ডাঙৰ, এইফালে সোমাই যাম আমি। এইখিনিত সোমোৱা নাই আকৌ মই আগতে আহোঁতে। তলত যাবহে মন এটা আছিলে আৰু। কি মানে ইফালে গ'লে বহুত ডাঙৰ। কেলে ইমান চাপৰ কেলে বনাইছে? এইটো চাওক ইমান দূৰলৈকে আছে। বে সেই তালৈকে হেৰি ন এফালে এইটো হে ইয়াত বোলে দুটা গোপন সুৰংগ আছে, এটা 3 কিলোমিটাৰ আৰু এটা 16 কিলোমিটাৰ। এইটোৱে হ'ব পাৰে দেই, এইটো সঠিককৈ নাজানো বাৰু। এটা হ'ব পাৰে এইটো এটা, আৰু এটা ওপৰত আছে বোলো, আপোনালোকক দেখাই আছোঁ ওপৰত থকাটো। হেৰি ক'ত গ'লা? এইটোৱে এইবিলাকে হেৰি আছিলে শিৱ কিবা মন্দিৰ কৃষ্ণ, এইফালে নাযাওঁ চাগে হা। মই ইফালে ঘূৰিছোঁ ৰ'বা, ইফালে ঘূৰিছোঁ মই এনেকৈ ঘূৰিছোঁ। ইমান ওপৰতে ইমান তলাতল, মান তলত কিমান তলাতল। এইটো চাই লওঁ হে নাই এইটো যে অঁ চাই লওঁ তলাতল ঘৰ কোনফালে গ'লা? ইমান ডাঙৰ এলেকা ন এইখিনি। আজিকালি আমিহে ওখ হ'লো। হেৰি চাগে এইটো পলোৱা ন ৰাস্তা, এনেকৈ পলাই আগতো ইমান ৰজাবিলাকতো পূৰা ডাঙৰ আছিলে ন, দৰ্জাবিলাক কিয় ইমান চাপৰ কিয় বে সেইটো লাষ্ট নেকি বা? যাম ৰ'বা, এফালেও দেখাইছোঁ বাহিৰত কি আছে। এইফালে এইটো হেৰিটো এইবিলাকো এতিয়া বনোৱা সেইবিলাক আগৰে হয়। এইফালে এপাক গৈ ৰ শেষ কৰি দিওঁ, থাকি যাব। তলাতল একোৱে দেখা নাই ৰ'বা, ফ্লাছ জ্বলাইছোঁ। কিমান খৰচ যি বনাই কষ্ট দি এইটো কি আছিলে? এইটো ভাগিলে অলপ, কিবা এটা আছিলে সেইবিলাক হেৰি, সেয়াটো কিবা আছিল সেইবিলাক হেৰি হৈছে। সেই কঁকাল বিষাই গৈছে। এইটো অলপ ওখ মানে কি ডেঞ্জাৰ বনাইছে কৃষ্ণ। এফালে আছে লাষ্ট নে কিবা? এইটো লাষ্ট ন? আকৌ আছে দেখোন। এইটো মন্দিৰ কিবা এটা আছে দেই, চাব লাগিব। এইটো বাহিৰ চাইড ক'ত গৈছে? অঁ এইটো লাষ্ট আৰু ৰ'বা, ইয়াত কিবা হেৰি আছে নে? কৃষ্ণ কিমান হাঁহ কণী লাগিছে আৰু ইয়াত। অঁ এয়া হেৰি এইখিনি আগতে সেইবিলাক আগৰ ইটা চকলেটবিলাক যে ইয়াৰ পৰা ষ্টাইলত বনাইছে আচলতে। অঁ এই ইটাবিলাক চাওক এইডোখৰ দেখাওঁ ইটা, আগৰ ইটা এইডোখৰ এইবিলাক চা আগৰ ইটা।
ইমান টান ৱাল যে হেভি মাৰিছিলে আৰু ইয়াত বহুতখন ৱাল এইবিলাক এখন ৱাল চাওক আমাৰ চিমেণ্টে পাত্তাই নাপায় এতিয়া চিমেণ্ট মানে কি আমাৰ মছলা যিমান দিয়ে আগৰ তাত ইমান দিছিলে হয় নাই আমাৰ মছলা ইমান দিয়ে এইবিলাক কুহুম চাওক আপোনালোকে কণীৰ কুহুম এইবিলাক এতিয়া দিয়ে কণীৰ কুহুম এইকেইটা এতিয়া দিয়ে এইবিলাক চিমেণ্ট বনালে ন আচলতে চিমেণ্টৰ উৎপত্তি ইয়াৰ পৰাই হৈছে এইবিলাক চাওক ইয়াত সোমাম ফ্লাছ জ্বলাবলগীয়া হ'ব কাৰণ বহুত আন্ধাৰ হয় চালা ইয়াত যে ইমান ইয়াত এইবিলাক জুই ওপৰত জ্বলাই দিয়া অঁ ইয়াত যে মূৰ্তি আছিলে মোৰ মতে এইবিলাক চাওক মূৰ্তি আছিল চাগে এইবিলাকত উঠুৱাই লৈ গ'ল নেকি এইবিলাক চাওক এইবিলাক মূৰ্তি আছিলে নেকি অঁ গৈছোঁ এইবিলাক চাওক মূৰ্তি এইবিলাক খিৰিকী ন এইবিলাক খিৰিকী হয় ইয়াত এইবিলাক এইটো এটা হ'ল হয় এইবিলাক চাৰ মূৰ্তি আছিলে নহ'লে চাকি তাকি জ্বলাইছিল জিমত হা এইটো নেকি অঁ মন এই ভয় লাগে দেই বন্ধ কৰি দিলে হেৰি ল'ম ন নিজে নাই হয় এইটো বন্ধ কৰা এতিয়া এইটো মানে আঁঠুকাই যায় চাগে এইবাৰ আছে আঁঠুকাই যাব লাগিব বান্ধুলি আছে ঐ ৰেডি এইফালে আহা আকৌ ৰেডি এইফালে আহা আকৌ বান্ধুলি ভূতৰ চিনেমাবিলাকত যে বাদুলি থাকে সেইটো চোৱা অঁ সেইবিলাক বাদুলি সেনেকুৱাই ইয়াত বাঘ আছিলে বাদুলি চব তলত এটা সুৰংগ দেখাইছিলোঁ আপোনালোকক আৰু এইটো এটা সুৰংগ এইবিলাক বাদুলি উৰি আছে চাওক সেইবিলাক বাদুলি সেইটো ওপৰলৈ হেৰি কৰি থাকে যে বাদুলি আনি বাদুলিবিলাকে হেৰি কৰি থাকে চাওক ষ্টাইলত বনাইছে কিন্তু ভয় লাগিছে লাগিব বুলি এইবিলাক চব এতিয়া বাহিৰ দৃশ্য তলাতল ঘৰৰ ওপৰৰ পৰা এইটো সোমা আহা এইটো চাওঁ অলপ এয়া ৰুম এই ৰজাৰ ৰুম আছিল চাগে ৰজাৰ ৰুম নে ৰাণীৰ ৰুম নাজানো আৰু অঁ ওপৰলৈ যোৱা ৰাস্তা বন্ধ কৰি দিম ইয়াত যে বন্ধুক লৈ থাকে সেই দেখিছে নাই চিগাৰ্ডবিলাকে হে কিয়
ডেঞ্জাৰ জেগা এইবিলাক খিৰিকী আছিলে এয়া হৈছে আঠকুণীয়া মন্দিৰ আগতে ৰজাবিলাকে ইয়াতে পূজা পাতল কৰিছিল আৰু আগৰ চাওক টিঙে দৰকাৰ নাই শ্বৰ্ট টিং দি দিছে ন এয়া সাতমহলীয়া তলাতল ঘৰ আৰু দৰ্জা সেইটো হাই সেইটোৱে আৰু হাই সেইটোৱে চাওক ইয়াত ফুটবল খেলিব পাৰি এইটো চাওক হে এইবিলাক খিৰিকী আছিলে নেকি এইবিলাকে এটা লৈ ৰখি থাকে চাগে এইয়া বা চাগে এইফালে এইটো এইবিলাক চাওক ইমান ধুনীয়া বনাইছে তলাতল ঘৰৰ পৰা এতিয়া আমি গৈ আছোঁ ঘনশ্যাম দৌল বা ঘনশ্যাম মন্দিৰ সোমাব পাৰিব বহিব পাৰি ধুনীয়াকৈ মজা জেগা আৰু এইটো ইয়াতে বহি থাকোঁ কি ক'বা কি ক'বা দুখৰ বিলু দুখৰ বিলু সেইখন সেইটো কি আগতে বনোৱা নাই সেইবিলাক ডেঞ্জাৰ কিন্তু এটা জেগা মজা হ'ব এই গেট চেট আছিলে চাগে বনাই আছে এইটো কি আছিলে কাৰেণ্টৰ ইয়াত নতুনকৈ আহিছে কিনো এইটো বস্তু
ইয়াত হেৰিবিলাক আছে। এয়া হৈছে ভোগঘৰ বা পাকঘৰ বুলি কোৱা হয় ইয়াক। এই গিলবিলাক বৰ্তমানে লগোৱা হৈছে, আগতে এইবিলাক লগোৱা নাছিল বাৰু। এইবিলাক কি বা আছে। ঘনশ্যাম দৌল বা ঘনশ্যাম মন্দিৰ। এইবিলাক কাঠ দিছিলে হেৰি। এই টাইলছৰ ডিজাইন নহয়, তেতিয়াই দিছিলে আৰু এইবিলাক। চাওক ইয়াত যুদ্ধ কৰি থকা সেইবিলাক হনুমান চনুমান। ডিজাইনটো মজা লাগিছে কিন্তু। দৌল বা ঘনশ্যাম ঘৰটো বাকী মঠ মন্দিৰ সকলোতকৈ অলপ পৃথক বুলি কোৱা হয়। আৰু এয়া হৈছে নামদাং শিলৰ সাঁকো। আহোম যুগত নিৰ্মিত শিলৰ সাঁকোসমূহৰ ভিতৰত নামদাং শিলৰ সাঁকোই হৈছে আটাইতকৈ দীঘল আৰু বহল। নামদাং নদীৰ ওপৰত অৱস্থিত বাবে ইয়াক নামদাং শিলৰ সাঁকো বুলি কোৱা হয়। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।